তেওঁলোক সকলোকে আমাৰ ইউটিউব চেনেল অভিয়াত যাত্ৰালৈ স্বাগতম জনাইছোঁ। আজি এইচএছ ফাৰ্ষ্ট ইয়েৰ পলিটিকেল ছায়েন্সৰ 6 নম্বৰ অধ্যায়টো আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আহা এতিয়া পলম নকৰি আমি অধ্যায়টোলৈ আগবাঢ়োঁ। 6 নম্বৰ অধ্যায়টোৰ নাম হৈছে ন্যায়পালিকা, অৰ্থাৎ জুডিচিয়েল চিষ্টেম বা জুডিচিয়াৰী। ঠিক আছে, এতিয়া ন্যায়পালিকা আমি ইয়াৰ আগত যিটো চেপ্টাৰ আমি আলোচনা কৰিছিলোঁ তাত আমি পাইছিলোঁ যে চৰকাৰৰ মূল অংগ হৈছে তিনিটা। সেইকেইটা হৈছে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। ইয়াৰে কাৰ্যপালিকা চেপ্টাৰটো আমি আগত পঢ়িছোঁ, তাত আমি কাৰ্যপালিকানো কি সেই সম্পৰ্কে আমি গম পাইছোঁ, হয়নে? গতিকে আজি চেপ্টাৰটোত পঢ়িম চৰকাৰৰ অংগসমূহৰ ভিতৰত এক অন্যতম অংগ ন্যায়পালিকা। ঠিক আছে, আজি আমি ইয়াত ন্যায়পালিকানো কি, ন্যায়পালিকাইনো কি কি কাম কৰে, ন্যায়পালিকাৰ গঠননো কেনেকৈ হয়, সেই গোটেইখিনি কথা আমি এই পাঠটোত আমি পঢ়িবলৈ পাম। ঠিক আছে, এতিয়া ইয়াৰ পাছলৈ যাওঁ। প্ৰথমতে হৈছে যে ন্যায়পালিকা কাক বোলে? ন্যায়পালিকা হৈছে চৰকাৰৰ সেইটো অংগ যিয়ে ন্যায় প্ৰদান কৰে। ঠিক আছে, ন্যায়পালিকা চৰকাৰৰ এক গুৰুত্বপূৰ্ণ অংগ। গণতন্ত্ৰৰ ই এক শক্তিশালী অনুষ্ঠান। ইয়াৰ কাম হৈছে দেৱানী, ফৌজদাৰী আদি গোচৰ ন্যায়ালয়ত নিষ্পত্তি কৰা। ঠিক আছে, ন্যায়পালিকাৰ কাম কি? দেৱানী, ফৌজদাৰী আদি গোচৰসমূহ ন্যায়পালিকাত নিষ্পত্তি কৰা। সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত সৃষ্টি হোৱা মনোমালিন্য, জনসাধাৰণ আৰু প্ৰশাসনৰ মাজৰ সংঘাত আদি বিচাৰ কৰা। ৰাষ্ট্ৰৰ নাগৰিকৰ অধিকাৰ ৰক্ষণাবেক্ষণ দিয়া, সংবিধানৰ ব্যাখ্যা দিয়া আৰু সংবিধানৰ ৰক্ষক হিচাপে কাম কৰা। মানে প্ৰথম কথাটো হ'ল ন্যায়পালিকা হৈছে চৰকাৰৰ তিনিটা অংগসমূহৰ ভিতৰত এক অন্যতম অংগ, আৰু ন্যায়পালিকা হৈছে চৰকাৰৰ সেইটো অংগ যিয়ে ন্যায় প্ৰদান কৰে। ঠিক আছে, তাৰপিছত কৈছে ন্যায়পালিকা হৈছে চৰকাৰৰ গুৰুত্বপূৰ্ণ অংগ আৰু গণতন্ত্ৰত ই এক শক্তিশালী অনুষ্ঠান, আৰু ইয়াৰ কাম হৈছে দেৱানী, ফৌজদাৰী আদি গোচৰসমূহ ন্যায়ালয়ত নিষ্পত্তি কৰা। আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত সৃষ্টি হোৱা মনোমালিন্য, জনসাধাৰণ আৰু প্ৰশাসনৰ মাজৰ সংঘাত আদিসমূহ বিচাৰ কৰি ন্যায়পালিকাই। ঠিক আছে, ৰাষ্ট্ৰৰ নাগৰিকৰ অধিকাৰ ৰক্ষণাবেক্ষণ দিয়ে, সংবিধানৰ ব্যাখ্যা কৰে আৰু সংবিধানৰ ৰক্ষক হিচাপেও কাম কৰে এই ন্যায়পালিকাই। ঠিক আছে, এইখিনিলৈকে গম পালো ন্যায়পালিকা কি হয়। ঠিক আছে, তাৰপিছত আহিলে ন্যায়পালিকাৰ স্বাধীনতাৰ প্ৰয়োজনীয়তা। আমি জানো যে ন্যায়পালিকাৰ স্বাধীনতা আছে, আৰু ন্যায়পালিকাৰ স্বাধীনতা থকাটোনো কিয় প্ৰয়োজন সেই সম্পৰ্কে আমি ইয়াত পাম। ঠিক আছে, প্ৰথম কথাটো হৈছে নিৰ্ভীক আৰু নিৰপেক্ষ বিচাৰ ব্যৱস্থাই সমাজত ন্যায় প্ৰতিষ্ঠা কৰে, আৰু নিৰ্ভীক আৰু নিৰপেক্ষ বিচাৰ ব্যৱস্থা কৰিবৰ বাবে বা বিচাৰ কৰিবৰ বাবে ন্যায়পালিকা স্বাধীন হ'ব লাগিব। ঠিক আছে, তাৰপিছতো হৈছে ন্যায়ালয়ৰ স্বাধীনতাৰ অবিহনে সমাজ তথা সকলো ব্যক্তি ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে। যদিহে ন্যায়পালিকা স্বাধীন নহয় তেন্তে হয়তো এটা শ্ৰেণীৰ ব্যক্তিয়ে বা এটা শ্ৰেণীৰ লোকে ন্যায় পাব আৰু আন এটা শ্ৰেণীৰ লোকে হয়তো ন্যায় নাপাবও পাৰে। সেইকাৰণে ন্যায়পালিকাৰ বা ন্যায়ালয়ৰ স্বাধীনতা অত্যন্ত প্ৰয়োজন। ঠিক আছে, তাৰপিছত আহিলে জনসাধাৰণৰ আস্থা নাইকিয়া হ'লে গণতন্ত্ৰৰ ভেটি দুৰ্বল হৈ পৰে। গতিকে এই ক্ষেত্ৰতো ন্যায়পালিকাৰ স্বাধীনতা প্ৰয়োজন। ন্যায়ালয়ে স্বাধীন আৰু নিৰপেক্ষ বিচাৰৰ দ্বাৰাহে জনসাধাৰণক সুবিচাৰ প্ৰদান কৰিব পাৰে। আৰু শেষৰটো হৈছে যে ৰাষ্ট্ৰৰ আইনৰ ব্যাখ্যাকৰ্তা আৰু সংবিধানৰ অভিভাৱক হিচাপেও ন্যায়ালয়ে কাম কৰে। তাৰপিছত আহিলে ভাৰতবৰ্ষৰ সংবিধান অনুসৰি ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষা কৰাৰ ব্যৱস্থাসমূহ। অৰ্থাৎ যিহেতু আমি গম পালো যে ন্যায়পালিকাৰ স্বাধীনতা থকাটো অত্যন্ত প্ৰয়োজন, কি কি কাৰণত প্ৰয়োজন সেই কথাখিনি আমি গম পালো, হয়নে? আৰু ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষা কৰাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত বিভিন্ন ধৰণৰ ব্যৱস্থা ৰখা হৈছে। সেই ব্যৱস্থাসমূহনো কি কি সেইখিনি চাওঁ আহা। ভাৰতীয় সংবিধান অনুসৰি ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষা কৰিবলৈ কৰা ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰথম হৈছে নিযুক্তি প্ৰক্ৰিয়া। ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়েহে নিযুক্তি দিব পাৰে, সংসদে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। ঠিক আছে, সংসদ মানে বিধানমণ্ডলৰ কথা কৈছে। ঠিক আছে, অপসাৰণ প্ৰক্ৰিয়া। ন্যায়াধীশসকলক সহজে অপসাৰণ কৰিব নোৱাৰি। ইয়াৰ বাবেও সংবিধানত এক নিৰ্দিষ্ট আৰু জটিল প্ৰক্ৰিয়া অৰ্থাৎ মহা অভিযোগ সন্নিৱিষ্ট কৰা হৈছে, য'ত সংসদৰ দুয়ো সদনত সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয়। কাৰ্যকালৰ স্থায়িত্ব। ন্যায়াধীশসকলৰ কাৰ্যকাল স্থায়ী কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে 65 বছৰ বয়সলৈকে কাৰ্যভাৰ গ্ৰহণ কৰিব পাৰে, যাতে তেওঁলোকে নিৰপেক্ষভাৱে কাম কৰিব পাৰে। ঠিক আছে, তাৰপিছত আহিলে বেতন আৰু সুবিধা। ন্যায়াধীশসকলৰ বেতন আৰু আন সুবিধাৰ ক্ষেত্ৰত সংসদ বা কাৰ্যপালিকাই কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে, আৰু এই বিষয়ে সংবিধানৰ 2য় অনুসূচীতে উল্লেখ আছে। ঠিক আছে, মানে আমি গম পালো যে ভাৰতবৰ্ষৰ সংবিধানত ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছে। প্ৰথম কথাটো হ'ল যে ন্যায়পালিকা মানে ন্যায়পালিকা অৰ্থাৎ ন্যায়ালয়ৰ ন্যায়াধীশসকলক মানে যিকোনো ব্যক্তিয়ে কি কৰিব নোৱাৰে, নিযুক্তি প্ৰদান কৰিব নোৱাৰে, কেৱল ৰাষ্ট্ৰপতিয়েহে তেওঁলোকক নিযুক্তি প্ৰদান কৰিব পাৰে। তাৰপিছত হ'ল যে এই ন্যায়াধীশসকলক সহজে অপসাৰণো কৰিব নোৱাৰি।
আৰু এই অপসাৰণ কৰা প্ৰক্ৰিয়াটো এটা জটিল আৰু নিৰ্দিষ্ট প্ৰক্ৰিয়া বুলি কৈছে, য'ত সংসদৰ 2 সদন অৰ্থাৎ উচ্চ সদন নিম্ন সদন এই দুয়োটা সদনৰে সদস্যসকলৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয়। তাৰপিছত আহিলে কাৰ্যকালৰ কথা, অৰ্থাৎ ন্যায়াধীশসকলৰ কাৰ্যকাল স্থায়ী কৰা হৈছে। ঠিক আছে। উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰত ন্যায়াধীশসকলে 65 বছৰ বয়সলৈকে কি কৰিব পাৰে, কাম কৰিব পাৰে। তাৰপিছত আহিলে বেতনৰ ক্ষেত্ৰত, যে ন্যায়াধীশসকলৰ যিখিনি বেতন মানে যিখিনি আমাৰ সাধাৰণ ভাষাত ক'বলৈ গ'লে দৰমহা বা যিখিনি পইচা পায় ন্যায়াধীশসকলে, সেয়া আৰু আন সুবিধাৰ ক্ষেত্ৰত সংসদ বা কাৰ্যপালিকাই কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে বুলি কৈছে। আৰু এই বিষয়ে সংবিধানৰ 2য় অনুসূচীত উল্লেখ কৰা আছে। ঠিক আছে। তাৰপিছত আহিলে ন্যায়পালিকাৰ গঠন। ন্যায়পালিকাৰ গঠননো কেনেকৈ হয়? ভাৰতবৰ্ষৰ ন্যায়পালিকা এটা পিৰামিড সদৃশ স্তৰীভূত ব্যৱস্থাৰে গঠিত, য'ত শীৰ্ষত উচ্চতম ন্যায়ালয় আৰু নিম্ন পৰ্যায়ত অধীনস্থ ন্যায়ালয়সমূহ অৱস্থিত। ঠিক আছে। অধীনস্থ ন্যায়ালয় বুলি আমি ক'ব পাৰোঁ বা নিম্ন ন্যায়ালয় বুলি আমি ক'ব পাৰোঁ। ঠিক আছে। প্ৰথমতে আছে উচ্চতম ন্যায়ালয়, সুপ্ৰিম কোৰ্ট, ভাৰতবৰ্ষৰ সৰ্বোচ্চ বিচাৰপীঠ বা সৰ্বোচ্চ ন্যায়ালয় ব্যৱস্থা। আৰু ই নতুন দিল্লীত অৱস্থিত আৰু এজন মুখ্য ন্যায়াধীশ থাকে, CJI নেতৃত্বত পৰিচালিত হয়। সংবিধানৰ সুৰক্ষাকৰ্তা হিচাপে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মাজৰ বিবাদ নিষ্পত্তি কৰে। একেবাৰে শীৰ্ষ পৰ্যায়ত ন্যায়পালিকাৰ একেবাৰে শীৰ্ষ পৰ্যায়ত আছে উচ্চ ন্যায়ালয়, দেট মিনছ সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্ট হৈছে একেবাৰে সৰ্বোচ্চ। ঠিক আছে। আৰু যে কি কৰে, কেন্দ্ৰ ৰাজ্য চৰকাৰৰ মাজত যদি কিবা বিবাদ হয়, কোনো ধৰণৰ বিবাদ হয়, তেনে ক্ষেত্ৰত সেই বিবাদ নিষ্পত্তিৰ কাৰণে উচ্চতম ন্যায়ালয়ে কাৰ্য সম্পাদন কৰে। দ্বিতীয়তে আহিলে উচ্চ ন্যায়ালয়, অৰ্থাৎ হাইকোৰ্ট। প্ৰতিখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এখনকৈ উচ্চ ন্যায়ালয় থাকে, আৰু অসমৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয় হৈছে সৰ্বোচ্চ ন্যায়িক প্ৰতিষ্ঠান। ঠিক আছে। তাৰপিছত আহিলে জিলা আৰু সত্ৰ ন্যায়ালয়, ডিষ্ট্ৰিক্ট এণ্ড ছেছনছ কোৰ্ট। এতিয়া জিলা পৰ্যায়ত থকা সেই ন্যায়ালয়সমূহে দেৱানী আৰু ফৌজদাৰী উভয় ধৰণৰ গোচৰ বিচাৰ কৰে। তাৰপিছত আহিলে অধীনস্থ ন্যায়ালয়, ছাবঅৰ্ডিনেট কোৰ্টছ বা আমি এনেকৈও ক'ব পাৰোঁ নিম্ন আদালত বুলি বা নিম্ন ন্যায়ালয় বুলি আমি ক'ব পাৰোঁ। জিলা ন্যায়ালয়ৰ তলত থকা মহকুমা পৰ্যায়ৰ ন্যায়ালয়সমূহ ইয়াৰ অন্তৰ্গত হয়। ঠিক আছে। গতিকে ন্যায়পালিকাৰ গঠনটো আমি গম পালোঁ। একদম ওপৰৰ একেবাৰে শীৰ্ষ পৰ্যায়ত থাকে, একেবাৰে ওপৰত থাকে উচ্চতম ন্যায়ালয় অৰ্থাৎ সুপ্ৰিম কোৰ্ট, তাৰপিছত থাকে উচ্চ ন্যায়ালয় অৰ্থাৎ হাইকোৰ্ট, তাৰপিছত থাকে জিলা আৰু সত্ৰ ন্যায়ালয় অৰ্থাৎ ডিষ্ট্ৰিক্ট এণ্ড ছেছনছ কোৰ্ট, তাৰপিছত থাকে অধীনস্থ ন্যায়ালয় বা ছাবঅৰ্ডিনেট কোৰ্টছ। ঠিক আছে। ইয়াত দেখাই দিছোঁ, তোমালোকৰ কিতাপতে পাবা। ইয়াত তথাপি চাই লোৱা যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কি কৰে। ইয়াৰ সিদ্ধান্ত সকলো আদালতে মানি চলাটো বাধ্যতামূলক হয়। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বদলি কৰিব পাৰে, মানে উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক বদলি কৰিব পাৰে। যিকোনো আদালতত চলি থকা গোচৰ বিচাৰৰ বাবে নিজৰ হাতলৈ আনিব পাৰে। এখন উচ্চ ন্যায়ালয়ৰ পৰা আন এখন উচ্চ ন্যায়ালয়লৈ গোচৰ বদলি কৰিব পাৰে। তাৰপিছত উচ্চ ন্যায়ালয়ৰ কি পাৱাৰ আছে বা কি কাম কৰে সেইখিনি চোৱা, যে নিম্ন আদালতৰ পৰা আপিল শুনানি গ্ৰহণ কৰিব পাৰে, মৌলিক অধিকাৰ সুৰক্ষাৰ বাবে লেখ জাৰি কৰিব পাৰে, এখন ৰাজ্যৰ অধিকাৰৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত বিষয়ৰ গোচৰ বিচাৰ কৰিব পাৰে, ইয়াৰ অধীনস্থ আদালতসমূহ পৰিদৰ্শন বা নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰপিছত আকৌ জিলা আদালত ডিষ্ট্ৰিক্ট কোৰ্টে কি কৰিব পাৰে, এখন জিলাৰ পৰিসীমাৰ ভিতৰৰ গোচৰ বিচাৰ কৰিব পাৰে, মানে এখন জিলাৰ ভিতৰত থকা যিখিনি গোচৰ সেইখিনি বিচাৰ কৰিব পাৰে। নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে আপিল শুনানি গ্ৰহণ কৰিব পাৰে। গুৰুতৰ ফৌজদাৰী অপৰাধৰ গোচৰ বিচাৰ কৰিব পাৰে সেইবিলাক। তাৰপিছত নিম্ন আদালত বা অধস্তন আদালত বা অধীনস্থ আদালত বা ছাবঅৰ্ডিনেট কোৰ্ট। ঠিক আছে। দেৱানী আৰু ফৌজদাৰী গোচৰ বিচাৰ কৰিব পাৰে এই আদালতে। ঠিক আছে। এইখন মনত ৰাখিবলৈ ট্ৰাই কৰিবা দেই। তাৰপিছত আহিলে ক্ষেত্ৰাধিকাৰ, অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ অধিকাৰৰ ক্ষেত্ৰ কিছুমান আছে। কি চোৱা, মৌলিক অৰ্থাৎ অৰিজিনেল। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ বিবাদ, ৰাজ্যবোৰৰ মাজত হোৱা বিবাদ কি কৰিব পাৰে, নিষ্পত্তি কৰিব পাৰে। অৰ্থাৎ কি কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা বিবাদ বা ৰাজ্যবোৰৰ মাজত হোৱা বিবাদ নিষ্পত্তি কৰিব পাৰে। মানে কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ মাজতো বিবাদ হ'ব পাৰে বা এখন ৰাষ্ট্ৰৰ ৰাজ্যসমূহৰ মাজতো বিবাদ হ'ব পাৰে। তেতিয়া সেই বিবাদবোৰ নিষ্পত্তি কৰে উচ্চতম ন্যায়ালয়ে। সেইটো হৈছে মৌলিক অধিকাৰ ক্ষেত্ৰ। তাৰপিছত আহিলে আপিল, দেৱানী আৰু ফৌজদাৰী আৰু সাংবিধানিক গোচৰ আপিল বিচাৰ কৰে। তাৰপিছত আহিলে পৰামৰ্শমূলক এডভাইজৰী, ৰাজহুৱা গুৰুত্বপূৰ্ণ আৰু আইন সংক্ৰান্ত বিষয়ত ৰাষ্ট্ৰপতিয়ে পৰামৰ্শ দিয়ে। তাৰপিছত আহিলে লেখটো ইম্পৰ্টেণ্ট দেই, বন্দী প্ৰত্যক্ষীকৰণ, পৰমাদেশ, নিষেধাজ্ঞা, উৎপ্ৰেক্ষণ আৰু কৈফিয়ত তলবী লেখ জাৰি কৰি নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষা কৰিব পাৰে বা ৰক্ষা কৰিব পাৰে। তাৰপিছত বিশেষ ক্ষমতা কিছুমান থাকে, স্পেচিয়েল পাৱাৰ, যে উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষৰ যিকোনো আদালতৰ ৰায় বা আদেশৰ বিৰুদ্ধে আপিলৰ বিশেষ অনুমতি দিব পাৰে। ঠিক আছে। এইখিনি হৈছে উচ্চতম ন্যায়ালয়ৰ অধিকাৰৰ ক্ষেত্ৰ বা উচ্চতম ন্যায়ালয়ৰ এইখিনি ক্ষমতা বুলি আমি ক'ব পাৰোঁ। ঠিক আছে।
তাৰপিছত আহিলে জুডিচিয়েল ৰিভিউ বা আমি ন্যায়িক পুনৰীক্ষণ বা ন্যায়িক সক্ৰিয়তা বুলি আমি ক'ব পাৰোঁ ঠিক আছে জুডিচিয়েল ৰিভিউৰ অৰ্থ হৈছে ন্যায়িক পুনৰীক্ষণ বা বিচাৰ বিভাগীয় সমীক্ষা বা ন্যায়িক সক্ৰিয়তা ই এক সাংবিধানিক প্ৰক্ৰিয়া যাৰ জৰিয়তে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে চৰকাৰৰ যিকোনো আইন বা কাৰ্য সংবিধানসন্মত হয় নে নহয় সেয়া পৰীক্ষা কৰিব পাৰে যদি কোনো আইন সংবিধানৰ বিৰোধী হয় তেন্তে আদালতে তাক অবৈধ বুলি ঘোষণা কৰিব পাৰে মানে জুডিচিয়েল ৰিভিউ দ্যাট মিনছ এইটোৱে যে ন্যায়িক সক্ৰিয়তা মানে ই এক সাংবিধানিক প্ৰক্ৰিয়া হয় যাৰ জৰিয়তে বিশেষকৈ উচ্চতম ন্যায়ালয় হয় কিন্তু উচ্চ ন্যায়ালয় বুলিও ক'ব পাৰি কিন্তু বিশেষকৈ উচ্চতম ন্যায়ালয় দেই উচ্চতম ন্যায়ালয়ৰ সেইটো পাৱাৰ থাকে মানে উচ্চতম ন্যায়ালয়ে কি কৰিব পাৰে কোনো এখন আইন সংবিধানসন্মত হৈছে নাই সংবিধানৰ মতে সেইখন আইন প্ৰণয়ন হৈছে নাই সংবিধান মানি চলিছে নাই সেই কথা পৰীক্ষা কৰিব পাৰে আৰু যদি গম পায় যে সেই আইনখন সংবিধান মানি চলা নাই বা সংবিধানসন্মত নহয় তেনে ক্ষেত্ৰত সেই আইনখন আদালতে অবৈধ বুলিও ঘোষণা কৰিব পাৰে আৰু এই যিটো পাৱাৰ বা এই যিটো ক্ষমতা সেইটোকে ন্যায়িক সক্ৰিয়তা বা ন্যায়িক পুনৰীক্ষণ বা জুডিচিয়েল ৰিভিউ বুলি কোৱা হয় ঠিক আছে এই ন্যায়িক সক্ৰিয়তাৰ কিছুমান সুফল আছে ঠিক আছে সেইখিনি কি চোৱা যে ন্যায়িক সক্ৰিয়তাই ৰাজনৈতিক ব্যৱস্থাত কিছুমান সুফলৰ সৃষ্টি কৰিছে ইয়ে ন্যায়পালিকাক অধিক গণতান্ত্ৰিকভাৱে গঢ়ি তুলিবলৈ সক্ষম হৈছে দ্বিতীয়তে ই দুখীয়া মানুহক ন্যায় প্ৰদান কৰাত বিৰাট সহায় হৈছে ৩ নম্বৰ হৈছে যে ব্যক্তিৰ উপৰি গোট বা সংস্থাসমূহে সহজতে ন্যায়পালিকাৰ ওচৰত চাপিব পৰা হৈছে তাৰপিছত ৪ নম্বৰ হৈছে ইয়ে ন্যায়পালিকাৰ ওপৰত নিয়ন্ত্ৰণ আনি অধিক দায়িত্বশীল আৰু জবাবদিহি হ'বলৈ বাধ্য কৰিছে ঠিক আছে মানে ন্যায়িক সক্ৰিয়তাই কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ আনিছে আৰু যিয়ে দায়িত্বশীল আৰু জবাবদিহি হ'বলৈ কাৰ্যপালিকাক মানে বাধ্য কৰিছে কিন্তু ন্যায়িক সক্ৰিয়তাৰ যেনেকে সুবিধা আছে বা সুফল আছে ঠিক তেনেদৰে অসুবিধা কিছুমানো আছে এইখিনি কি চোৱা অসুবিধাখিনি প্ৰথমটো হৈছে যে ন্যায়িক সক্ৰিয়তাৰ ফলত ন্যায়ালয়ৰ কামৰ বোজা বহু পৰিমাণে বৃদ্ধি হৈছে ফলত ন্যায় প্ৰদানত পলম হৈছে ইয়াৰ দ্বাৰা ন্যায়পালিকা কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত থকা সীমাৰেখাডাল অস্পষ্ট হৈ উঠিছে তৃতীয়তে ইয়াৰ দ্বাৰা ন্যায়পালিকাই কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ কিছুমান কামত হস্তক্ষেপ কৰা দেখা গৈছে যেনে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ বা দুৰ্নীতি নিবাৰণ যদিও কাৰ্যপালিকাৰ কাম সেই দায়িত্ব এতিয়া ন্যায়পালিকালৈ হস্তান্তৰিত হৈছে আৰু ৪ নম্বৰটো হৈছে এনে ব্যৱস্থাই চৰকাৰৰ তিনিটা অংগৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে ঠিক আছে এতিয়া আহিলে মৌলিক অধিকাৰ আৰু ন্যায়পালিকা মানে মৌলিক অধিকাৰ আৰু ন্যায়পালিকাৰ মাজত কিবা সম্পৰ্ক আছে নেকি সম্পৰ্কে এইখিনিত পাম ঠিক আছে মৌলিক অধিকাৰ আৰু ন্যায়পালিকাৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে গম পালোৱেই যে ন্যায়পালিকা আৰু মৌলিক অধিকাৰৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে কিয়নো ন্যায়পালিকাই নাগৰিকৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰে মানে ন্যায়পালিকাই নাগৰিকৰ মৌলিক অধিকাৰসমূহ সুৰক্ষা কৰি ৰাখে সেইটো কথা কৈছে গতিকে ওতঃপ্ৰোত সম্পৰ্ক আছে বুলি কৈছে আৰু ভালকৈ বুজিবৰ কাৰণে আৰু তলখিনি চাবলৈ চোৱা চ' মানুহ সামাজিক প্ৰাণী হিচাপে সমাজত থাকি নিজৰ ব্যক্তিত্ব বিকাশ কৰিবলৈ সমাজত ন্যায় প্ৰতিষ্ঠা হোৱা প্ৰয়োজন ঠিক আছে গণতান্ত্ৰিক ৰাষ্ট্ৰত মানুহৰ সৰ্বাংগীন উন্নতিৰ বাবে মৌলিক অধিকাৰসমূহক স্বীকৃতি দিয়া হয় ভাৰতবৰ্ষৰ সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে আৰু ন্যায়পালিকাই এই অধিকাৰসমূহ সুৰক্ষিত কৰি ৰাখে মানে নাগৰিকৰ অধিকাৰসমূহ কোনে সুৰক্ষিত কৰি ৰাখে ন্যায়পালিকাই সংবিধানৰ ৩২ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে বিভিন্ন লেখ জাৰি কৰি নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ বাবে নিৰ্দেশ দিয়ে অলপ আগত যে আমি পাই গলো যে লেখ কিছুমান হয় নাই সেইখিনি লেখৰ জৰিয়তে মানে বন্দী প্ৰত্যক্ষীকৰণ পৰমাদেশ এইবিলাকৰ জৰিয়তে কি কৰিব পাৰে নাগৰিকৰ অধিকাৰ সুৰক্ষাৰ বাবে নিৰ্দেশ দিব পাৰে সংবিধানৰ ১৩ নং অনুচ্ছেদ অনুসৰি সংসদে প্ৰণয়ন কৰা কোনো আইনে যদি নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰে তেনেহলে উচ্চতম ন্যায়ালয়ে সেই আইনক অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিব পাৰে মানে এইবিলাক ব্যৱস্থাৰ জৰিয়তে কি কৰিব পাৰে বুলি কৈছে মৌলিক অধিকাৰ সুৰক্ষা কৰি ৰাখে বুলি ক'ব পাৰে কৈছে মানে এই দুটা সাংবিধানিক ব্যৱস্থা উচ্চতম ন্যায়ালয়ক নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষক হিচাপে কাম কৰিছে মানে মূল কথাটো হ'ল মৌলিক অধিকাৰ ন্যায়পালিকাৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে কিয়নো ন্যায়পালিকাই কি কৰে নাগৰিকৰ অধিকাৰ বা মৌলিক অধিকাৰসমূহ সুৰক্ষা প্ৰদান কৰে ঠিক আছে কেনেকৈ সুৰক্ষা প্ৰদান কৰে লেখ জাৰি কৰি বা ন্যায়িক সমীক্ষাৰ যি ক্ষমতা বা ন্যায়িক সক্ৰিয়তাৰ যি ক্ষমতা সেই ক্ষমতা প্ৰয়োগ কৰি বা আৰু কেনেদৰে যিহেতু সংবিধান এখন থাকে হয়নে সেই সংবিধানৰ অভিভাৱক হিচাপে দায়িত্ব পালন কৰিও অধিকাৰ সুৰক্ষা কৰে গতিকে তেনেধৰণে মানে মৌলিক অধিকাৰ ন্যায়পালিকাৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে বুলি আমি ক'ব পাৰোঁ তাৰপিছত আহিলে ন্যায়পালিকা আৰু সংসদৰ সম্পৰ্ক ভাৰতবৰ্ষৰ সংবিধানত বা ভাৰতীয় গণতন্ত্ৰত সংসদ আৰু ন্যায়পালিকাৰ সম্পৰ্ক পৰস্পৰ নিৰ্ভৰশীল বুলি আমি ক'ব পাৰোঁ কিন্তু স্বতন্ত্ৰ
ঠিক আছে মানে ভাৰতীয় গণতন্ত্ৰত সংসদ আৰু ন্যায়পালিকাৰ সম্পৰ্ক পৰস্পৰ নিৰ্ভৰশীল কিন্তু স্বতন্ত্ৰ সংসদ সৰ্বোচ্চ আইন প্ৰণয়নকাৰী সংস্থা মানে সংসদে আইন প্ৰণয়ন কৰে যিয়ে সংবিধান সংশোধন কৰিব পাৰে আনহাতে ন্যায়পালিকাই সংবিধানৰ ব্যাখ্যা কৰে আৰু মৌলিক অধিকাৰ ৰক্ষা কৰে ন্যায়পালিকাই সংসদৰ দ্বাৰা প্ৰণীত যিকোনো আইন যি সংবিধান পৰিপন্থী বা অসাংবিধানিক বুলি ঘোষণা কৰিব পাৰে ন্যায়িক পুনৰীক্ষণৰ জৰিয়তে সেইখিনি চাব পাৰে আৰু সংসদে ন্যায়াধীশসকলক অভিসন্দন কৰিব পাৰে বা ন্যায়াধীশসকলক সংসদে কি কৰিব পাৰে আঁতৰাব পাৰে আৰু যিহেতু আমি আগত পাইছিলো যে মহাভিযোগৰ জৰিয়তে বা দুইখন সদনৰ সংখ্যাগৰিষ্ঠ লোকৰ সন্মতি সাপেক্ষে কি কৰিব পাৰে ন্যায়াধীশসকলক অপসাৰণ কৰিব পাৰে বা অভিসন্দন কৰিব পাৰে ঠিক আছে মানে মূল কথাটো এইটোৱে ন্যায়পালিকা আৰু সংসদৰ মাজতো সম্পৰ্ক আছে অৰ্থাৎ সংসদ আৰু ন্যায়পালিকা পৰস্পৰ নিৰ্ভৰশীল কিন্তু স্বতন্ত্ৰ হয় দুয়োটা স্বতন্ত্ৰ মানে ন্যায়পালিকাও স্বতন্ত্ৰ হয় আৰু সংসদো স্বতন্ত্ৰ হয় মানে ন্যায়পালিকাও নিজস্ব কিছুমান কাম থাকে সংসদৰ কিছুমান নিজস্ব কাম থাকে ঠিক আছে আৰু সংসদ হৈছে আইন প্ৰণয়নৰ সৰ্বোচ্চ আইন প্ৰণয়নকাৰী সংস্থা আৰু যে কি কৰিব পাৰে সংবিধান সংশোধন কৰিব পাৰে আৰু ন্যায়পালিকাই কি কৰে ন্যায়পালিকাই সংবিধান ব্যাখ্যা কৰে মৌলিক অধিকাৰ ৰক্ষা কৰে আৰু ন্যায়পালিকাই সংসদে প্ৰণয়ন কৰা যিকোনো এখন আইন সংবিধানসন্মত হৈছে নে নাই সেই কথা বিচাৰ বিবেচনা কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে সংসদে ন্যায়াধীশসকলক অভিসন্দনো কৰিব পাৰে ঠিক আছে এতিয়া আহিলে ন্যায়পালিকা আৰু সংসদৰ সম্পৰ্কৰ মূল দিশসমূহ ইয়াত ভালদৰে স্পষ্টকৈ দিয়া আছে এইখিনি চোৱা যে সংবিধানৰ সৰ্বোচ্চতা মানে সংসদ সৰ্বোচ্চ আইন প্ৰণয়নকাৰী সংস্থা হ'লেও ই সংবিধানৰ মূল গাঁথনি বেছিক ষ্ট্ৰাকচাৰ সলনি কৰিব নোৱাৰে যিটো ন্যায়পালিকাই সুৰক্ষিত কৰে ঠিক আছে যদিও আইন প্ৰণয়ন কৰিব পাৰে কিন্তু বেছিক যিটো ষ্ট্ৰাকচাৰ আছে সেইটো চেঞ্জ কৰিব নোৱাৰে তাৰপিছত ন্যায়িক পুনৰীক্ষণ জুডিচিয়েল ৰিভিউ সংসদে প্ৰণয়ন কৰা আইন যদি সংবিধানৰ সৈতে সংগতিপূৰ্ণ নহয় তেন্তে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে সেই আইন বাতিল কৰিব পাৰে ঠিক আছে তাৰপিছত আইন প্ৰণয়ন আৰু ব্যাখ্যা সংসদৰ কাম আইন তৈয়াৰ কৰা বা আইন প্ৰণয়ন কৰা আৰু ন্যায়পালিকাৰ কাম হৈছে সেই আইনৰ প্ৰকৃত অৰ্থ ব্যাখ্যা কৰা ঠিক আছে তাৰপিছত আহিলে নিযুক্তি আৰু আঁতৰোৱা যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক ৰাষ্ট্ৰপতি নিযুক্তি প্ৰদান কৰে কথা আমি অলৰেডি পাই আহিছো আগত হয়নে য'ত কাৰ্যপালিকাৰ ভূমিকা থাকে আৰু ইয়াৰ বিপৰীতে সংসদৰ দ্বাৰা বিশেষ প্ৰক্ৰিয়াৰে ন্যায়াধীশসকলক পদৰ পৰা আঁতৰাবও পাৰি ঠিক আছে গতিকে আজি ভিডিঅ'টো ইমানে আছিলে আশা কৰিছো চেপ্টাৰটো ভালকৈ বুজি পাইছা আৰু যদি কেনেবাকৈ বুজি নোপোৱাকৈ ৰৈ গৈছে তেন্তে কমেণ্ট বক্সত প্লিজ জনাবা আৰু যদি ভাল পাইছা তেন্তে প্লিজ এটা লাইক কৰি থৈ যাবা আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ